हेलो फ्रेंड्स मोर मदार्स वर्ल्ड सकलोके स्वागतम जनाइछु। আজি আপোনালোকৰ ওচৰত আনিছো মই লেজি চিকেনৰ ৰেচিপি। লেজি চিকেনৰ নামটো মই নিজেই দি লৈছো কাৰণ কেতিয়াবা এনেকুৱা হয়নে আপোনালোকৰ চিকেন খাবলৈতো বহুত মন গৈ আছে বাট আপোনালোকে বনাবলৈ মন নাযায়, তেতিয়া কি কৰে একেবাৰে শৰ্টকাট কৰিব মন যায় ন, কিন্তু শৰ্টকাট কৰিলেও নহব, টেস্টিটো হ'ব লাগিব ন। আজি মই সব একেবাৰতে দি পেলাই বনাম, চাব কেনেকৈ মই বনাম, একেবাৰে ইউনিক হ'ব আৰু টেস্টি হ'ব। সেইটো কাৰণে লেজি চিকেন নাম দিছো আৰু প্লিজ এই ঠেংটো দেখি পেলাই আপোনালোকে নাহাহিব, এইটো মই খাওঁ। ओके बोलो रेसिपी स्टार्ट करो, एकदम 5 मिनटते सब रेडी हो जाब। चाई থাকিব, खाली चिकेन तो बनते अकमान टाइम লাগিব, टाइम माने किमान धरक 15 मिनिट मान লাগিব, किमानটো तो কৰিব লাগিবই ন খাব কাৰণে। আৰু এইখিনি কাটি লৈছো কাৰণ লেজি হলো ইমানটো কৰিব লাগিবই, অপশন নাই। তো बोलो रेसिपी स्टार्ट करो। আৰু সব চিকেন বনাম। সো কেৰাহী পাতি লৈছো, গেছ জ্বলোৱা নাই দেখিছা নহয়, গেছ অফে আছে। মই গেছটো এটা অন নকৰো, প্ৰথমতে মই ঢালি দিছো চিকেনটো। देखिले ना चिकेन तो मैं डायरेक्ट ढाल दिलु, तेल सेल दिया नाई, लगते गोटेखिनि एकेलगे ढाली दिउ। एया आदा নহৰু ढालिछु दे, आदा নহৰু আৰু শুকান জলকীয়াৰ হয়টো পেষ্ট হয়, এনেকে ঢালি লৈছো এইখিনি। এটা ইয়াৰ ওপৰতে আমি ঢালি দিম। গেছটো কিন্তু অফে আছে দে, গেছ অনে কৰা নাই। নিমখ ঢালি দিছো, হালধি ঢালি দিছো আৰু ঢালি দিছো ধনিয়া পাউডাৰ। আৰু মই ইয়াত জিৰা পাউডাৰ ইউজ নকৰো, বাস এইখিনি। আৰু অকমান লাগিব মিট মছলা মানে চিকেন মছলা। এয়া এয়া সব এয়া চিকেন মছলা হয় কেটছৰ, অকমান ঢালি দিছো। দেখিলে নহয় সব হৈ গৈছে, বেছি একো ঢালা নাই। আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট, পিয়াজ, নিমখ, হালধি আৰু ধনিয়া পাউডাৰ আৰু অকমান चिकेन मसला। और यार ऊपर এটা मैं डायरेक्ट ढाली दिम केঁচা मिठातेल। देखिले ना केनेके ढाल दिलु और अकन ढाल दिसु। एतिया एखिनि गुटेखिनि मैं ढाकी दिसु और मैं इता गैसटो ऑन करिम। गैसटो लेतरा হৈ আছে মানে একেবাৰে কৰাৰ পিছতে সাফা কৰিম, হেতু মাইন্ড নকৰিব। আৰু বহাই দিলু এসক যেনেকে তেনেকে বহাই দিছো। চিকেনখিনি একো কষ্ট নকৰো, ডাইৰেক্ট বহাই দিছো আৰু মানে একেবাৰে শর্টকাট। ইয়াতকে শর্টকাটৰ চিকেন ৰেচিপি কোনেও শেয়াৰ কৰিব নোৱাৰে। মই সব দেখুৱাই দিলো আৰু এটা বহাই দিও আৰু লগতে মই কেটামান কেঁচা জলকীয়াও দি দিও, হেতু অপশনাল হয়। মই অকমান জ্বলা দিম মানে হেতু কাৰণে দি আছো। আৰু এয়া কেঁচা জলকীয়া এইখিনি মই ঢালি দিছো আৰু এতিয়া আমি গুটেখিনি ধুনিয়াকে মিক্স কৰি লম। এয়া সব মই গুটেখিনি এতিয়া ধুনিয়াকে মিক্স কৰি ললো আৰু মই এতিয়া ঢাকি ৰাখিম। আৰু এই ৰেচিপিটো হ'ব কাৰণে কমসে কম 15 মিনিট লাগে, কাৰণ মই একেবাৰে লো ফ্লেমত এতিয়া ৰাখিম। একেবাৰে লো ফ্লেমত ৰাখিম কাৰণ সব বস্তু কেঁচা হৈ আছে। একেবাৰে কম কমকে গুটেখিনি বস্তু ধুনিয়াকে সিজি যাব, লগতে চিকেনো পুৰা সিজিব, ধুনিয়া ফ্লেভাৰ আহে। হেতু কাৰণে নাম দিছো লেজি চিকেন, কাৰণ ইয়াতকে শর্টকাট আৰু চিকেন বনাব নোৱাৰি। সো এটা মই ডাইৰেক্ট দেখাম যেতিয়া হ'ব। এয়া সব ফ্ৰেন্ডস 15 মিনিট মান হল। এয়া ধুনিয়াকে লাগি গৈছে অকমান তলত, দেখিছে নহয়। লৰাব পৰা নাই কেৰাহীটো মানে ভালকৈ মই হেৰি কৰি লওঁ। এয়া সব ফ্ৰেন্ডস অকমান লাগা লাগা নিচিনা হৈ গৈছে, হেতু কাৰণে মই এতিয়া মাংসখিনিত আধা কাপ বা 1 কাপ মান পানী এড কৰি দিম। তাৰ পিছত আৰু অকমান সময় মই মানে সিজিবলৈ দিম ভালকে। এয়া সব মই অকন পানী মিলাই দিলো। এয়া সব ফ্ৰেন্ডস পানী ঢালা 2 মিনিট মানৰ পিছতে মই অকমান জলকীয়া পাউডাৰ, অকমান জাষ্ট কালাৰৰ কাৰণে, আৰু অকমান এটো লাষ্ট অলপ গৰম মছলা, নাম মাত্ৰ গৰম মছলা। চাহিটো দিব, এটো দিলে মান ঠিক নালাগে, চাহিটো দিলে বেছি ভাল হয়, কিন্তু চাহি নাই সো এটোৱে দিছো। আৰু এতিয়া এইখিনি ধুনিয়াকে উতলিব দিম মিডিয়াম ফ্লেমত। তাৰ পিছত আমাৰ চিকেন বনি ৰেডি হ'ব। আৰু এই আসক আমাৰ স্পেশাল লেজি চিকেন বনি প্লাই ৰেডি হৈ গল। খাবলৈ বিৰাটে ধুনিয়া লাগে, ট্ৰাই কৰি চাব পাৰে। যদি কেতিয়াবা বনাবলৈ মন নাযায় তেতিয়া এনেকৈ বনাব, অলপ টেষ্টটো বেলেগ হয় বাট বহুত ধুনিয়া টেষ্ট হয়। ট্ৰাই কৰি চালে গম পাব। ওকে আজিৰ ভিডিঅ'টো মই ইমানতে এন্ড কৰো। যদি আজি মোৰ ৰেচিপিটো চাই পেলাই ভাল পাইছে প্লিজ এটা লাইক কৰিব, কমেন্ট কৰিব, আৰু যদি চেনেলটো ফাৰ্স্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ওকে লগ পাম এটা নেক্সট ভিডিঅ'ত। বাই বাই।